हेलो गाइस, तो वेलकम बैक टू दीपज्योति ब्लग्स। तो आज एकदम आई गलो आज 4 तारिख आमार नतुन बছৰ। तो हैप्पी न्यू ईयर সকলোকে। तो आमार फाले আছে হিৰক। तो আমি এতিয়া যাই আছো মুকলপাই সাইড। तो বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলো, মানে যোৱাকালিও যাম বুলি ভাবি আছিলো, কেনসেল হৈ গ'ল। তো আজি আৰু ওচৰত গাইস একদম এই ৰাস্তা যাই আছো আৰু বেছি নাই আৰু 1 কিলোমিটাৰ আহিলো আৰু বেছি নাই আৰু 20 মিনিট আছে নেকি ন? 20 মিনিট আছে। তো গাইস বলক আমাৰ লগত আৰু কি কম, একদম বম এটা জায়গাত যাই আছো বোলে হেপী নিউ ইয়াৰ বুলি। আমি মানে পিকনিক চিকনিক জনাই আৰু মানে কি যাই থাকিম, চবেই যায়, আমি অলপ আনকমন কৰিব যাই আছো। তো বলক গাইছ অলপমান চাই আহোঁ, বলক এনজয় কৰিব দিয়ক, মজা এনজয়। তো গাইছ আমি মোটামুটি 10-12 কিলোমিটাৰমান আহি গ'লোঁ। এই এতিয়া আমি খাজৰা আশ্ৰম পাম আৰু এখান আছে আৰু মোটামুটি 1 কিলোমিটাৰমান আছে। তো আমাৰ এইটো চাইকেল মাৰিয়ে আছে আজি মানে যাবহে চাই। Oh guys, hey guys, আমাৰ মানে এতিয়া দেখছি নে চিনি তিনি নাপাওঁ, এই পানী গাঁৱৰ মাজতে সোমাই দিছোঁ। ই কৈছে অহৰি যাঙা। তো গাইছ এতিয়া কোনো মানুহ দেখা নাই। আজি হয় নেকি ই কি কবি হে মিছন চাইডে শ্বুটিং কৰিব আহিছিল মিছন চাইডে গাইছ কি কৈছে আমি আমাজনত যাম আৰু সুধব ক'ত আছে ভাই। গাইছ ইয়াৰ কাৰণে মৰিব লাগিব, ক'ত ছখনৰ মাজত লৈছে চাওকচোন। এই অৱস্থা গাইছ মাৰা গেলো দিয়ক। আজি ই ক'ত লৈছে, ক'ত ৰিজৰ্ট যায় হে এই মাজত লৈছে হা। ই খালাক যাওঁ নহয় কওক নে ই গাইছ। বলক আপোনালোকে দেখাব বলক মজা। তো গাইছ আমি এতিয়া 15 কিলোমিটাৰমান আহি আছোঁ দেখোন বোলো, মানে বেছি এটা জেগা ৰাস্তা চিনি নাপাওঁ, গুগল মেপত মাৰি যাই আছোঁ। নাজনো এতিয়া কহনি আছে, ঠিকে যাই আছোঁ ন? পাম ন? হ'ব দে, ৰাতি গধূলা 5টাত পাৰিলেও বেয়া নাপাওঁ। ঘৰটো ইয়াতেই নহয় ন? বলক গাইছ আজি চামেই মানে আৰু চাম মানে দেখাম আপোনালোকক কি হয়, কিন্তু বহুত বেয়া অৱস্থা হ'ব, একদম বেয়া হৈছে দিয়ক। আৰু এই নতুন বছৰ বোলে চাইকেল মাৰিলোঁ মৰিলোঁ এতিয়া এই ইয়াত ধৰি মই মানে খা মাৰলাক দে মোক मारले। तो गाइस देख रहे हो एकदम बहुत ही मज़ा आने वाला है। अभी ज़्यादा दूर नहीं, हम कितना दूर আছে হিৰক 3 কিলোমিটাৰ আৰু 600 মিটাৰ আছে। তো গাইস ৰাস্তাটো বম গাইস, একদম ফিনফিনা ফুল স্পীডত মোটামুটি 80 মিনিট যাই আছোঁ। বলক গাইস আৰু চাই থাকক আমাৰ লগত, আমাৰ এই ভিডিঅ'টো বম লাগিব গাইস, বম। বলক গাইস আৰু 2 কিলোমিটাৰমান আছে, আৰু 2 কিলোমিটাৰ নহয় আৰু 2 কিলোমিটাৰ মানে আছে দিয়ক গাইছ। তাহলে আমাৰ ফুল একদম মানে একদম কি ক'ব আৰু মজা লাগিব গাইছ। আমাৰ ডেষ্টিনেশ্যন পাই যাম আৰু ডাইৰেক্ট আমি ডেষ্টিনেশ্যনত ডাইৰেক্ট দেখি দিম আপোনালোকক। তো বোলো গাইছ চাই থাকক, ই অলপমান বোলে মোটা নকৰে, তো মুটি লওঁ অলপ ব'লা। তো গাইছ আমাৰ ডেষ্টিনেশ্যনত সোমাই ল'লোঁ গেটেদি। তো সেই ভিতৰত যাই আছোঁ আৰু গাইছ ভালকৈ দেখাই আছোঁ ৰ'ব নামি কিনে। বোলো গাইছ ই ইয়াৰ ফুৰ্তি বলো গাইছ চলো। তো গাইছ ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ। এই গাইছ এইটো আমাৰটো গাইছ কেনাই বঢ়িয়া আহিয়ে ডাইৰেক্ট দেখা পাইছোঁ জুবিন ডাইৰেক্ট। তো আহিয়ে জুবিন দাৰ ফটো দেখা পাইছোঁ। এই হয় দি আছে ৰ'ব, দেখাম ৰ'ব। এই গাইছ কম কষ্ট হৈছে গাইছ, তো বোলো গাইছ চাব লাগে। এতিয়া এই বটিং কৰিব লাগে, আমি প্ৰথম বটিং কৰিম কৰি এই বলক গাইছ বলক গাইছ মজা দিব না। এই আমাৰ বেতাল দা মজা এতিয়া হয় সোমাই যাওঁ, এতিয়া চাব লাগে গাইছ বলক গাইছ। যিটো বস্তু বিচাৰি আছিলোঁ সেইটোৱে বেছি দেখোন। কোনটো তো গাইছ এই মানে ডাইন'ছৰ মই বহুত দেখাই নাছিলোঁ জীৱনটোত, আজি দেখিলোঁ ডাইন'ছৰ। বা কেতিয়া দাঁত আছে এই মজা।
তো গাইজ মজা লাগছে আহি কেনে লাগছে মজা না এই একদম মানে মাজত সোমাই গৈছোঁ একদম গাইজ চাৰিওফালে যোৱা হিচাপে হয় মানে পুখুৰীয়ে এইটো ভিউ বম ভিউ হৈছে দেই মজা গাইজ কেনে লাগছে গাইজ কমেণ্টত জনাই দিব গাইজ মজা নাই গাইজ মানে যেখান্তি কষ্ট কৰি আছিলোঁ সেইখান্তি মানে একদম নাইকিয়া হৈ গ'ল একদম কি ক'ব গাইজ ই মানে এতিয়া আহোঁতে ৰাস্তাৰ পৰাই আপুনি একদম কলেজ চকৰ পৰাই পাণ খাওঁ কিবা পাণ খা চেহেৰা তাৰ হা পাণ খাই জিম কৰিব যাওঁ আমি এই বাদ দিয়ে তোৰ কথা হা পাণ খা চলি গাইজ আৰু দেখাবা বহুত আছে দেখাবা বম লাগব গাইজ চাই থাক আৰু কি তো গাইজ এয়া আমাৰ ওপৰৰ পৰা ড্ৰোন শ্বট লৈছোঁ তাক গাইজ চাই লওক কেনে পায় বৰুৱাই কিন্তু ধুনীয়া ভিউটো দিয়ক মজা লাগে কিন্তু আপোনালোক আহিব আৰু আহিছি মোটামুটি তো ক'লোঁ আৰু একবাৰ আহিব তো ভাল লাগছে বঢ়িয়া তো গাইজ এইবাৰ অলপ ওপৰত উঠি লৈছোঁ অলপ তাই ভিউটো মজা দেখি গাইজ দেখিছেনে এইটোৱে বহি ল'লা একদম বম লাগছে গাইজ একদম জেগাটো বম আপোনালোকৰ যোনে আনা আহিব আহিছে মোটামুটি আমিহে লাষ্টত পঢ়লোঁ কিজানি যি কি নহওক আহিছোঁ আৰু যাম বুলি ভাবিছিলোঁ আৰু আহিলোঁ কেনে বঢ়িয়া লাগছে দে বঢ়িয়া না প্ৰতি ঘণ্টা 430 আমি বোলো 5 মিনিটত কিমান লৈ বেয়া তাকে ভাবিছোঁ কিছু ভাল লাগছে মানে পৰিৱেশটো বৰ এটা মনোমোহক বেয়া চিং বলক গাইজ আৰু দেখাই আছোঁ গাইজ এই আমাৰ ঘৰাও আছে মানে ঘৰটো মানে ৰাইডিং কৰিব পাৰে বঢ়িয়া ভিউটো ভাল ভিউ আছে একদম মজা খোৱা খাই দিয়া তো গাইজ আমি এতিয়া খাই লৈ ল'লোঁ পুৰা একদম অলপ খাই দিলোঁ তো এতিয়া যাব লাগে কেনে লাগছে খাই মজা লাগছে তো গাইজ আমি এতিয়া খাই লওঁ তো যাই থাকোঁ লাহে তো দূৰ আছে না তো বলক গাইজ বলক ভিডিঅ' চলবি নেকি চলাম উৰে যাবি চলে বোলে এই বইটো আমাৰ জুবিন দা এফালে আমাৰ ই বাহ ইছ দে খালি এইবিলাক মজা তো গাইজ খাই লৈ একদম মানে এতিয়া যাব ওলাইছোঁ আৰু কেনে এতিয়া তোমাৰ মনোভাৱ কওঁ মনোভাৱ ভাল লাগছি আমি আৰু কি ক'ম ভালে লাগছে ফিল বেটাৰ গুড মই ভাবোঁ মোৰো ভালে লাগছে যে ভালে লাগছে পইচা ন ঠিক গাইজ আৰু অলপমান দেখি আছোঁ ৰাস্তাই গাইজ বলক এতিয়া শেষ কৰি দিলোঁ বাই গাইজ বাই গম পাইছোঁ মোৰ না আহিছোঁ আৰু 1 বছৰ পিছত আমাৰ জুবিন দাতে আকলা চেয়াৰ দি আছে বেয়া লাগে না হাজাৰ হওক তো আমি এটা অলপ ফটো উঠিব লাগিব আৰু লগত আমাৰ গুৰু এয়া বোলে এটা ফটো উঠাই আহোঁ ময়ো উঠিম তুমি উঠা চাল দিছোঁ জুবিন দা একদম মানে মজা গাইজ জুবিন দা জয় জুবিন দা তো গাইজ আমি এতিয়া মানে নদী চক পাম আৰু তো আমি ভিডিঅ'টো আৰু এইখিনিতে শেষ কৰি দিওঁ নাই কি গাইজ তো কেনে ভাল লাগিল না ভালে লাগছি বেয়া নালাগে আৰু পুৰা ফটো উঠিছা আৰু তামাম আমি অলপমান এতিয়া ছানছেট চাই আছোঁ বৰ্তমান ভিডিঅ' দেখা পাইছে তো গাইজ আহিছে ভিডিঅ'টো এইখিনিয়ে আছিল আৰু তো বহুত দিনৰ ভিডিঅ' দিলোঁ আৰু তো দিম দিয়ক আৰু বেলেগ তো গাইজ আজি ভিডিঅ' এইখিনি আছিল তো যদি আজি ভিডিঅ'টো চাই ভাল পায় তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি দিব তো আজিলৈকে বাই জয় আসাম গাইজ গুড ইভিনিং